এই মুহূৰ্তত দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। শ্বিলঙত 500 টকীয়া ৰুম 3000 টকা হৈছে। শ্বিলঙত আবদ্ধ অসমীয়া যুৱকে অসম চৰকাৰৰ পৰা বিচাৰিলে সহায়। এই ডাঙৰ খবৰ, শ্বিলঙত 500 টকীয়া ৰুম গৈ 3000 টকা পৰ্যন্ত হৈছে। 50 টকীয়া সামগ্ৰীৰ দাম মেঘালয়ত হৈছে গৈ 150 টকা। শ্বিলঙৰ শিহৰণকাৰী পৰিস্থিতিৰ বৰ্ণনা কৰিলে অসমৰ যুৱকে। মেঘালয়ত অসমৰ মানুহ ৰাস্তাত ওলাই যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। অসমৰ গাড়ী দেখিলেই ভাঙি দিয়ে মেঘালয়ৰ দুৰ্বৃত্তই। মেঘালয়ত আবদ্ধ অসমীয়া বিচাৰিলে অসম চৰকাৰৰ পৰা সহায়। অসমৰ যিমান মানুহ আছে সকলোকেই হোটেলতে থকাৰ আহ্বান জনোৱা হৈছে। চৰকাৰক অনতিপলমে এইসকল লোকক উদ্ধাৰ কৰাৰ আহ্বান জনাইছে অসমৰ যুৱকে। শ্বিলঙত 500 টকীয়া ৰুম গৈ 3000 টকা পৰ্যন্ত হৈছে। পুনৰ উল্লেখ কৰিছোঁ এই খবৰ, শ্বিলঙত আবদ্ধ অসমীয়া যুৱকে বিচাৰিছে এইবাৰ অসম চৰকাৰৰ পৰা সহায়। শ্বিলঙত 500 টকীয়া ৰুম গৈ 3000 টকা পৰ্যন্ত হৈছে বুলি বিস্ফোৰক মন্তব্য। 50 টকীয়া সামগ্ৰীৰ দাম মেঘালয়ত হৈছে গৈ 150 টকা। শ্বিলঙৰ শিহৰণকাৰী পৰিস্থিতিৰ বৰ্ণনা কৰিলে অসমৰ যুৱকে। AS নম্বৰ প্লেটৰ বাহন দেখিলেই ভাঙি দিয়ে মেঘালয়ৰ দুৰ্বৃত্তই। এই সন্দৰ্ভত আবদ্ধ যুৱকজনে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। এতিয়া মানে ইয়াৰ পৰিস্থিতি এনেকুৱা ভয়ংকৰ হৈ আছে, মানে ৰাস্তাত ওলাই যাব নোৱাৰোঁ। তো মানে ৰাস্তাতো যাবও নোৱাৰোঁ, এতিয়া দোকানতো যাব নোৱাৰোঁ। মানে অসমৰ গাড়ী দেখিলে আপোনাৰ ভাঙি দিয়ে। মানে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই। তো আমি অসমৰ যিমান মানুহ আছে তো এতিয়া ক'তো যাব নালাগে, আমি ৰুমতে থাকিব লাগে। আৰু এটা কথা নহয়, আগতে যোনটো ৰুম আছিলে 500 টকা, সেই ৰুমটো এতিয়া 2000-3000 টকা হৈছে। তো আমি কেনেকৈ থাকিম ইয়াত? তো সেইটো কাৰণে আমি অসম চৰকাৰক কওঁ যে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে, এটা ব্যৱস্থা কৰিব লাগে। আমি ইয়াত মানে বহুত প্ৰব্লেম পৰি আছোঁ, খোৱাৰো বহুত প্ৰব্লেম হৈ আছে। আপোনাৰ যদি আপোনাৰ কিবা এটা বস্তুৰ দাম আছিলে 50 টকা, সেইটো বস্তু এতিয়া 150 টকা লাগে। মানে ক'বলৈ আৰু নাই। এতিয়া মানে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে, কিবা এটা ব্যৱস্থা কৰিবই লাগে। মানে আমাৰ অসমৰ বহুত মানুহ ইয়াত প্ৰব্লেমত পৰি আছে, বহুত দুখীয়া মানুহ আছে, বহুত দুখীয়া মানুহ প্ৰব্লেমত পৰি আছে। মানে ইয়াত অহাৰ মানে কি, আপোনাৰ হস্পিটেলত ইয়াত পইচা কম, সেইটো কাৰণে ইয়াত আমাৰ অসমৰ মানুহ আহিছিল ন, যিবিলাক মানুহ দুখীয়া তেওঁলোকেহে ইয়াত আহিছিলে। তো সেইটো কাৰণে কৈ আছোঁ, আমাক ইয়াৰ পৰা অতি সোনকালে লৈ যাব লাগে, কিবা এটা ব্যৱস্থা কৰি।